ভিডিঅ' আহি গ'লোঁ আপোনালোকৰ মাজত। এয়া চাওক পবিত্ৰ অঞ্চলত আছোঁ বৰ্তমান। এয়া যেন গোটেই সাগৰত আছোঁ সেনেকুৱা লাগিছে, সাগৰৰ পাৰ। এয়া চাওক পাৰিপাৰ নেদেখা হৈ আছে বৰ্তমান। চাই লওক ইফালে গোটেই যেন সাগৰ আৰু এয়া সাগৰৰ ঢৌ। পবিত্ৰ অঞ্চলত যি জীৱ জন্তু গড় মহ হৰিণ সকলোবোৰ আছিলে, এতিয়া কি হৈছে, কেনেকুৱা পৰিস্থিতি আছে গম পোৱা নাই, বা কেনেকুৱা ধৰণৰ প্ৰশাসনে ব্যৱস্থা লৈছে। কাৰণ ইয়াতে চাই লওক চাৰিওফালে মাত্ৰ পানী পানী আৰু পানী হৈ পৰিছে, যেন এতিয়া গোটেই অভয়াৰণ্য যেন সাগৰ। আৰু কেনেকুৱা হৈছে কি হৈছে ধৰিব পৰা নাই। আমি আহিছিলোঁ, ভাবিছিলোঁ যে ভিতৰলৈ আগলৈ যাম, কিন্তু যাব নোৱাৰিলোঁ, কাৰণ ৰাস্তাতে এনেকুৱা পৰিস্থিতি পালোঁ আমি, গোটেই পানী পাৰ হ'ব নোৱাৰি। চ' আহিলোঁ, ইয়াতে ৰখিলোঁ, আপোনালোককো দেখাওঁ যি সাগৰ সদৃশ এয়া পানী হৈছে। পবিতৰা যাব নোৱাৰিলোঁ, মই আপোনালোকক দেখুৱাব একো নোৱাৰিলোঁ, সেইকাৰণে দুখিত। যেতিয়া বানপানী শুকাব, সকলোবোৰ লকডাউন কৰোণা সেইবোৰ ভাল হ'ব, তেতিয়া আকৌ আহিম, সকলোবোৰ দেখুৱাব চেষ্টা কৰিম। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।